মর্নিং স্টুডেন্টস ইতিমধ্যে পরীক্ষা লৈ এইচএস আৰু এইচএসএলসি লৈ বহুত স্টুডেন্টসে বহুত চিন্তিত হৈ আছে যেহেতু পরীক্ষার যেটো রুটিন হেতু পিছুৱা নাই আৰু যেহেতু সেবাই সিলেবাসও রিডিউস করা নাই আগতে যেহেতু এইচএসএলসির যদিও আগতে রিডিউস কৰিছিলে কিন্তু এইচএস পরীক্ষার সিলেবাস রিডিউস কৰা নাই আৰু দিনো বহুত কম আছে গতিকে ইমান কম দিনত কেনেকৈ প্ৰিপাৰেচন কৰিব হেতুলৈ ষ্টুডেণ্টসকলে ছাত্ৰ-ছাত্ৰীসকলে বহুত চিন্তিত হৈ আছে আৰু হে লৈ তোমালোকে মোক কমেন্টসও কৰিছা বিভিন্ন কথা জনাইছা আৰু বিভিন্ন বিষয় ভিডিও বনাবলৈ কৈছা অৱশ্যে মই তোমালোকৰ সমস্যাবিলাক লৈ মই ভিডিও প্ৰস্তুত কৰি আছো বনাই আছো তোমালোকৰ লগত তোমালোকৰ সমস্যাবিলাক লৈ মই সদায় আলোচনাত আছো তোমালোকৰ লগত কিন্তু তথাপিও তো আমি ইনফৰমেশন দিব পাৰো মই ভিডিওৰ জৰিয়তে অনুৰোধও জনাইছো এতিয়া তোমালোকক এটা অতি গুৰুত্বপূৰ্ণ অতি দৰকাৰী কথা এটা জনাব খুজিছো যেহেতু আগতে সিবিএসই পৰীক্ষা পিছুৱাইছিলে সিবিএসই এটা ভাল পদক্ষেপ লৈছিলে আমি ভাবিছিলো যে সেবায়ো পৰীক্ষা সিবিএসইৰ লগে লগে সেবায়ো পৰীক্ষা পিছুৱাব কিন্তু সেবাৰ পৰা এতিয়াও কোনো নোটিফিকেশন আহা নাই কিন্তু সিবিএসইৰ পৰা গুৰুত্বপূৰ্ণ এটা জাননী দিছে যে তেওঁলোকৰ যেটো পৰীক্ষা হ'ব সেই পৰীক্ষাত এইচএস আৰু এইচএসএলসি ষ্টুডেন্টসকলক তেওঁলোকে ফেইল নকৰায় অৰ্থাৎ 100% পাস হ'ব সিবিএসইৰ পৰীক্ষাত গতিকে এইটো এটা বহুত ভাল খবৰ আৰু তেওঁলোকে এইটো জনাইছে যে সিবিএসইৰ পৰীক্ষাত আগৰ পৰীক্ষাৰ পৰাই ফলাফলবিলাক নিৰ্ধাৰণ কৰিব গতিকে ষ্টুডেন্টসকলৰ লাভালাভ হ'ব 100% যেতিয়া পাস কৰিব সিবিএসই ষ্টুডেন্টসকলে চিন্তা কৰিবলগীয়া একো নাই এই আগতে মই সিবিএসইৰ ডিসিশনৰ ওয়েলকাম জনাই মই সেবাকো এটা অনুৰোধ জনাইছো যে যদিও তেওঁলোকে পৰীক্ষা পিছুৱা নাই তথাপিও তো ষ্টুডেন্টছৰ কাৰণে সুবিধাজনকভাৱে এটা নোটিফিকেশন যদি জাৰি কৰে তেওঁলোকেও এটা তেনেকুৱা এটা যদি নোটিফিকেশন এটা দিয়ে ষ্টুডেন্টসকলৰ চিন্তা বহুত পৰিমাণে কমিব সেই কাৰণে আশা কৰিছো সো ধন্যবাদ তোমালোকক এই কথাটো জনালো তোমালোকে এতিয়াও প্ৰিপাৰেচন চলাই থাকা আৰু নিশ্চয় তোমালোকৰ পৰীক্ষা সম্পৰ্কে যদি গুৰুত্বপূৰ্ণ কিবা আপডেট থাকে মই জনাম ধন্যবাদ